welcome to Krishna's best blog. আজি মই আপোনালোকৰ কানৰে এটা নতুন ভিডিও লৈ আনিছো। আজি মই ফুৰিব যাম। আজি মই ক'ত ফুৰিব যাম মই আজি আপোনালোকক দেখাম। এতিয়া মই ধুনীয়াকৈ ৰেডি হৈ গৈছো। মোৰ পাপা, মোৰ মা আৰু মোৰ আইতা আৰু মোৰ সৰু ভণ্টি আৰু মই আজি ফুৰিব গুচি যাম। Hey friends, এতিয়া মই ৰেডি হৈ গৈছো। এতিয়া মই যাব ওলাইছো। মোৰ পাপা, মই, মোৰ সৰু ভণ্টি, চাও নইবা, মোৰ সৰু ভণ্টি নইবা আৰু মোৰ মা, মোৰ আইতা এতিয়া আহি আছে। মই যাই আছো এতিয়া। বাপৰে কি হাৱা আহিছে ফ্ৰেণ্ডছ, বহুত হাৱা আহিছে। ৱাও, মোৰতো চুলিয়ে উৰিব এতিয়া। এতিয়া মই যাই আছো ফ্ৰেণ্ডছ। এতিয়া মই ৰাস্তা আহি গৈছো। চাওক ফ্ৰেণ্ডছ, এইকেইটা গৰু, চাওকচোন, এইকেইটা হয় গৰু। এতিয়া আমি যাই আছো। আমি গৰুকেইটা গুৱাহাটী দেখাই নাই, আজি দেখা পাইছো। এতিয়া মই যাই আছো মোৰ আইতাৰ লগত। Hey friends, এতিয়া মই বন্দাত পাইছো। এতিয়াই আমি যাম আজি হাতিশিলা মন্দিৰলৈ যাম আজি মই। এতিয়াই আমি ৰাস্তাত আছো ফ্ৰেণ্ডছ। আজি আমি ৰিক্সা যাই আছো হাতিশিলা মন্দিৰলৈ। ৱাও, কেনেকুৱা হাৱা আহিছে ফ্ৰেণ্ডছ, মোৰতো চুলিয়ে উৰি যাব। এতিয়া মই ৰাস্তাৰ পৰা যাই আছো। চাওকচোন ফ্ৰেণ্ডছ, ইমান ধুনীয়া গছ, চাওকচোন পাহাৰ, ৱাও ইমান ধুনীয়া। হেই ফ্ৰেণ্ডছ, এতিয়া আমি মন্দিৰত আহি পাইছো। এইটো মন্দিৰ ফ্ৰেণ্ডছ, হাতিশিলা মন্দিৰত আমি আহি পাই গলো। এইখন থালি, এইকেইটা ধূপ, এইকেইটা চাকি, এইবোৰ ফুল, এইটো মেচ, এইটো সেন্দুৰ। এতিয়া আমি মন্দিৰত যাম আৰু চাকি দিম। চাওকচোন ফ্ৰেণ্ডছ, ইমান ধুনীয়া গছ। এইটো গছৰ নাম হয় আহঁত গছ। এতিয়া আমি মন্দিৰলৈ যাই আছো। চাওকচোন ইমান ধুনীয়া চিনাৰী গছ। আৰু এইটো চাওক, আৰু এটা গছ, আৰু এইটো ভগৱানক আমি চাকি দিম তেনে। Hey friends, এইটো মন্দিৰ। এতিয়া মই টিনিঙাটো বজালো, ওপৰত আছিল সেইটো। এতিয়া মই মন্দিৰৰ ভিতৰত যাই আছো ফ্ৰেণ্ডছ। এইটো মন্দিৰ। এতিয়া মই মন্দিৰৰ ভিতৰত যাই আছো। এইটো গণেশ বাবাৰ মন্দিৰ। এতিয়া মোৰ মায়ে চাকি দি আছে। এইবোৰ চাকি, ধূপ, ফুল, সেন্দুৰ, আৰু এইবোৰ পইচা, আৰু এইটো মেচ। এতিয়াই চাকি জ্বলাই আছে। এইকেইটা চাকি, সেইবোৰ চাওক। Hey friends, এতিয়া মই ধূপ জ্বলাম। কেচোন মা, দুটা ধূপ।
মই দুডাল জ্বলাম এতিয়া মই ধূপ জ্বলাম মই এতিয়া এই ধূপ জ্বলাম ফ্ৰেণ্ডছ গোটেই সেৱাটো কৰি ল'ম এইটো ক'ত দিওঁ এতিয়া মোৰ ধূপ জ্বলোৱা হৈ গ'ল এতিয়া মই সেৱা কৰিম সেৱা হে ফ্ৰেণ্ডছ এতিয়া মই সেৱা কৰিম सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्य त्र्यंबक गौरी नारायणे नमस्तुते भगवान प्रसीदतु सर्वत्र शुभानि सन्तु हस्मान भव सर्वसिद्धि कामना करी गुरु गणेश देवता प्रसन्न হৈ এই হেবিকা তথা পৰিয়াল বৰ্গৰ শুভ ফল কামনা কৰি অশুভ ফল বিনাশ কৰি সংকল্পৰ বিষ্ট সিদ্ধি লাভ কৰি ধনধান্যদি পূৰ্বক কৰি নানা গ্ৰহাদি মাৰ্জনা কৰি বহুকাল নিৰ্বিঘ্নে ৰক্ষা কৰে জয় গুৰু গণেশ দেৱতা প্ৰসন্ন হৰি বল হৰি বল Hey friends, এতিয়া মোৰ সেৱা কৰা হৈ গ'ল এইটো চাওক ফ্ৰেণ্ডছ এইটো মেইন গেট হয় আৰু এইটো চাওকচোন ইমান ডাঙৰ শিলেখা পাই আছে নে আমি ইয়াৰ পৰা ভিতৰেদি আহিম এইটো সুৰংগ হয় আমি সুৰংগদি আহি ইয়াৰ পৰা দি আমি বাহিৰত ওলাম এতিয়া আমি মন্দিৰৰ সুৰংগ দি যাম মোৰ এতিয়া ভয় লাগে সেইকাৰণে মোৰ লগত যাব মোৰ মা আৰু মোৰ লগত যাব দেউ এতিয়া আমি যাই আছো ইয়াতে বহুত আন্ধাৰ আছে ফ্ৰেণ্ডছ এইবোৰ চাওক এইবোৰ হিল চাওকচোন ফ্ৰেণ্ডছ এইবোৰ হিল এতিয়া আমি যাম এইবোৰ চাওক ফ্ৰেণ্ডছ এইবোৰ হিল হয় ওপৰতো হিল আৰু এইবোৰো হিল আৰু এইবোৰ চাওকচোন এইবোৰো হিল যে আমি হিলৰ মাজেদি যাম এইটো কুবেৰ ভাণ্ডাৰ কি এইটো কুবেৰ বাবা ভাণ্ডাৰ এইবোৰ চাওক এইবোৰ বহুত হিল আছে এইটো চাওক ফ্ৰেণ্ডছ এইটো সুৰংগ হয় এইটো সুৰংগ এইবোৰ হিল আছে এইটো কোৱা যায় সুৰংগ এইটো কুবেৰ ভাণ্ডাৰ এইটো চাওক এইটো মন্দিৰ শিৱ মন্দিৰ এইটো শিৱ মন্দিৰ ঠিক আছে এতিয়া এইটো শিৱ মন্দিৰ ভাণ্ডাৰ এইটো চাওক এইটো ইয়াতে আমাৰ মায়ে দি আছে পানী আৰু ইয়াতে পানীবোৰ পৰিছে এতিয়া আমাৰ মায়ে বেলপাত দিব ओम सौ संदन और एक बार तीन बार দিব লাগিব ओम सौ संदन তিনিবাৰ দিব লাগিব नमः ओम सौ संदन এইবোৰ চাওক এইবোৰ বেলপাত আমি তিনিবাৰ দিব লাগিব जय गणेश এতিয়া সেৱা কৰিব আমাৰ মায়ে সেৱা কৰিব ब्रह्मा दिल सुधावत मन विषयानि सदा तुम्हारे तुम्हें बार भक्त को देहु दयानिधि भक्त जनों के तुम्हारा खावारे जय बाबा श्री शंकर भोलेनाथ মই সেৱা কৰিম बालक बालिका मनोकामना पूरा कर बाबा बलबुद्धि विद्यादा धनजन कृपा कर नाना ग्रहादि मर्जना कर बाबा श्री शंकर भोलेनाथ हरि ओम हर हर महादेव ओम नमः
আমাৰ মাৰ সেৱা কৰা হৈ গ'ল সেৱা কৰা এতিয়া মই ভগৱানক পইচা দিলোঁ হেই ফ্ৰেণ্ডছ আজি মই ব্ৰহ্মপুত্ৰৰ পাৰত আহিছোঁ চাওকচোন এইটো ব্ৰহ্মপুত্ৰ নদী ইমান ধুনীয়া এইবোৰ চাওক মোৰতো আজি মোকতো নাও উঠিব ভাল লাগে কিন্তু ইয়াতেতো এটাও নাই নাও এতিয়া মই কেনেকৈ উঠিম আৰু মোৰ ভয়ো লাগে সেইকাৰণে মই উঠিবই নোৱাৰোঁ আৰু চাওকচোন ইমান ধুনীয়া নদী ব্ৰহ্মপুত্ৰ নদী মোকতো চাই পেলাই বহুত ভাল লাগিছে আৰু এইবোৰ বালি চাওকচোন মই এটা সেই ফ্ৰেণ্ডছ এইটো দেখা পাইছেনে এইখন নদী এইটো ব্ৰহ্মপুত্ৰৰে এটা ভাগ হয় চাওক এইবোৰ নদী আহিছে নহয় এইবোৰ চাওক আজিকালি বেছিকৈ বাৰিষা আহিছে নহয় সেইকাৰণে পানী ইমান বেছি হৈ গৈছে যেতিয়াই নৱেম্বৰ ডিচেম্বৰ মানত না এইখিনিত কোনোবাই পিকনিক বনাব আহে মানুহবোৰে পিকনিক বনাব আৰু এইবোৰ বালিবোৰ আগতে সেই কিনাৰলৈকে আছিল কিন্তু এতিয়াই বাৰিষা চলিছে নহয় সেইকাৰণে পানী বেছিকৈ হৈ গৈছে এতিয়া ইয়াতে বালি আছে আৰু যেতিয়া বেছিকৈ বাৰিষা হ'ব তেতিয়া এইবোৰ ইমানলৈকে পূৰা পানী হৈ যাব ফ্ৰেণ্ডছ আৰু এইবোৰ চাওক এইবোৰ ব্ৰহ্মপুত্ৰৰ এটা ভাগ হয় আৰু এইবোৰ দেখা পাইছেনে ইমান ধুনীয়া মোকতো বহুত ভাল লাগিছে ফ্ৰেণ্ডছ আৰু এই পেনে দেখা পাই আছেনে এই পেনে নাচনী ঢুলীয়াবোৰে শ্বুটিং কৰি আছে দেখা পাইছে সিহঁতে নাচি আছে আৰু শ্বুটিং কৰি আছে আৰু ইয়াতে মানুহবোৰে এনজয় কৰে পিকনিক বনাব আহে বহুত ভাল লাগে ইয়াতে আহি ফ্ৰেণ্ডছ ইয়াতে নাচনী ঢুলীয়া বা দাদাবোৰে ইয়াতে আজি শ্বুটিং কৰিব আহিছে ইয়াতে শ্বুটিং কৰিব আহি থাকে ৰ'ব মই দেখাই আছোঁ বা তোমাক কেনেকুৱা লাগিছে নাচিব ভালে লাগিছে ভাল লাগিছে ইয়াতে কেনেকুৱা লাগিছে ভালে লাগিছে তুমি ক'ত থাকা মই গুৱাহাটীত থাকোঁ গুৱাহাটীত ক'ত থাকা নাৰেংগী উদয়নগৰ ব্লগ বনাই আছা ভিডিঅ' বনাই আছা তোমাৰ নাম কি মোৰ নাম কৃষ্ণাংগী হালৈ মই স্পইণ্ডত পঢ়োঁ ক্লাছ 2 ক্লাছ আৰু ইয়াতে চাওকচোন ইয়াতে বা দাদাবোৰে ডেন্স কৰিছে ইয়াতে Hey friends, এতিয়াই বান্দৰকেইটা চাওকচোন বান্দৰকেইটাক আমাৰ পাপাই খুৱাই আছে কেক বিস্কুট এইবোৰ কুকুৰো আহি গৈছে আৰু এইবোৰ চাওক এইবোৰ বান্দৰ চাওকচোন ইমান ভাল বান্দৰ আছে এইবোৰ বান্দৰ চাওক এইবোৰ চাওকচোন গছৰ ওপৰত ইমান বান্দৰ আছে এইবোৰ এইটো চাওকচোন এইবোৰ চাওক আৰু এইবোৰ চাওক এইবোৰ কেইটামান বান্দৰ আছে এইটো ওপৰত এটা আৰু এইটো ইমান বান্দৰ আছে চাওক ইমান বান্দৰ আছে বান্দৰবোৰ খাব এতিয়াই বিস্কুট কেক আহিছে এতিয়াই বান্দৰবোৰ নামি ৱাও কেনেকৈ জাপ মাৰি গৈছে ফ্ৰেণ্ডছ চাওকচোন এইটো বান্দৰ এটা খাই আছে বিস্কুট সেইটো এটা ইমান বান্দৰ আছে ফ্ৰেণ্ডছ চাওকচোন আৰু এইবোৰ ইমান বান্দৰ আছে চাওক ফ্ৰেণ্ডছ এইটো এটা হুটিকিলো চাই বান্দৰ চাওকচোন ৱাও
Hey friends, এতিয়া মই হাতিশিলা মন্দিৰৰ পৰা যাব ওলাইছো ঘৰত। এতিয়া মই যাব ওলালো। এতিয়া মই যাই আছো friends। এতিয়া মই যাই আছো friends। এইখন লাষ্ট গেট হয় friends। এতিয়া আমি ইয়াৰ পৰা আমি গুচি যাম ঘৰত। এইবোৰ ৰোড হয়, ইয়াৰ পৰা আমি গুচি যাম। এইটো লাষ্ট গেট। চাওকচোন ফ্ৰেণ্ডছ, ইমান ধুনীয়া চিনাৰী, ইপিনে ফুল আছে, ঘৰ গছ, ইমান ধুনীয়া। অ'কে ফ্ৰেণ্ডছ, আজিলৈ ইমানলৈকে সামৰিলোঁ। মই এতিয়া ঘৰ আহি পাই গ'লোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই ফ্ৰেণ্ডছ।